সকলোকে নমস্কাৰ জনাই আজি মই মোৰ প্ৰথম ব্লগটো আৰম্ভ কৰিছোঁ। আশা কৰোঁ সকলো ভালেই আছে। প্ৰথমে মই মোৰ পৰিচয়টো দি লওঁ। মোৰ নাম পপী দাস। মই যোৰহাট তিতাবৰৰ ছোৱালী। যিহেতু মই তিতাবৰৰ ছোৱালী হয়, সেয়ে ভাবিলোঁ আজি মই তিতাবৰৰ এভাগ নামঘৰ দৰ্শন কৰাই ভিডিঅ'টো আৰম্ভ কৰোঁ। আশা কৰোঁ আপোনালোকে মোৰ ভিডিঅ'টো চাই ভাল পাব আৰু যদিহে ভাল পায় তেনেহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব। আৰু এতিয়া শেষলৈকে ভিডিঅ'টো চাই থাকক। এয়া মই এতিয়া যাবলৈ ঘৰৰ আগফালে ৰৈ আছোঁ। বলক গৈ থাকোঁ। এতিয়া আহি পালোঁ নামঘৰ। যোৰহাট তিতাবৰৰ প্ৰায় মানুহে চিনি পোৱা এই নামঘৰ ভাগৰ নাম হৈছে দেওঘৰ বা দেওনামঘৰ। এই নামঘৰ ভাগ সপ্তাহটোৰ মাত্ৰ 2টা দিনহে খোলা থাকে, দেওবাৰ আৰু বৃহস্পতিবাৰে, আৰু ভাদ মাহততো গোটেই মাহটোৱে খোলা থাকে। এতিয়া শৰাই দিবলৈ বুলি কেইটামান বস্তু আৰু চাকি লৈ গ'লোঁ। এতিয়া মই প্ৰথমে শৰাই আৰু চাকি দি আহি যিমান পাৰোঁ আপোনালোকক দেখাবলৈ চেষ্টা কৰিম। বহে ব্ৰহ্মাণ্ডক ভেদি সকলোৰে অৱদান 231 বছৰ পুৰণি এই দেওঘৰ যোৰহাট জিলাৰ তিতাবৰৰ ৰঙাজান অঞ্চলত। এই দেওঘৰ 1789 চনত স্বৰ্গদেউ গৌৰীনাথ সিংহৰ দিনত প্ৰতিষ্ঠিত। ইয়াত একচিত্তে আপুনি যিয়েই বিচাৰি প্ৰাৰ্থনা কৰে 100% পূৰ হয় বুলি সকলোৱে বিশ্বাস কৰে। দেওনামঘৰৰ বিশেষত্বটো এইয়ে যে ইয়াৰ পূব দিশত ভগৱান বিষ্ণুৰ দশাৱতাৰৰ কুৰ্মাৱতাৰ ভাগ মাটিৰে নিৰ্মিত। অতীতৰ পৰাই এই ভাগ ইয়াত বিৰাজমান। আগতে এই ভাগ জীৱিত আছিল বুলি জনা যায়। আৰু শৰাই দি আহি এই জিৰণি চৰাটোতে অলপ বহি ল'লোঁ। আপোনালোক যিসকল নামঘৰলৈ অহা নাই বা আহিম বুলি ভাবি থৈছে, আপোনালোক আহিব, বহুত ভাল লাগে ইয়াত। আমাৰ ঘৰৰ পৰা 2 কিলোমিটাৰমান দূৰত হ'ব, সেয়ে মই প্ৰায় ইয়াত আহোঁ। এতিয়া ঘৰলৈ গৈ থাকোঁ। সকলোকে নেক্সট ভিডিঅ'ত আকৌ লগ পাম।